বহুদিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আৰু এয়া দেখিছেনে ভকতসকল এয়া আহি আছে। আমাৰ গাঁৱত সেইদিনাখন আছিল ভাগৱত পাঠ আৰু এনেকৈ ভাগৱত নামঘৰৰ পৰা উলিয়াই আনিছে আৰু এয়া দেখিছেনে আমি সেৱা কৰিবলৈ পদূলি মূৰতে লৈ আছোঁ। যিহেতু চবৰ ঘৰে ঘৰে সোমাব নোৱাৰে সেইটো কাৰণে এনেকৈ ৰাস্তা দিয়ে যোৱা হয় ভাগৱতখন লৈ আৰু এনেকৈ আমি ৰখি আছোঁ। এয়া দেখিছেনে কিমান বতাহ আহিছে, লগতে আমাৰ চাকি গছ নুমাইছে, জ্বলিছে, এনেকৈ আছে। আৰু এয়া আমি গোটেই গাঁওখন ঘূৰি খোজকাঢ়ি আহি আছোঁ আৰু এপাক। যিহেতু ভাগৱত পাঠ আছিল আমাৰ 18 তাৰিখ, মোৰ ভিডিঅ'টো দিয়া দেৰিয়ে হ'ল আৰু ইফালে সিফালে গৈ আছোঁ যে মিলাবই পৰা নাই। ভাবিলোঁ ভিডিঅ'টো দি দিয়াই যাওক, সকলোৱে চাব বুলি আশা ৰাখিলোঁ আৰু বাই।